হেল্ল' এভৰিৱান, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি কেইবাটাও নতুন চাকৰিৰ বিজ্ঞাপন। আপোনালোকে যদি সদায় এনেকুৱা এডভাৰটাইজমেণ্ট পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো এতিয়াই অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক। চাওক, RRB ছেকশ্যন কণ্ট্ৰলাৰৰ পৰা পোষ্ট ওলাইছে আপোনালোকৰ ভালেখিনি, গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাওক। কিবা সুধিব থাকিলে কমেণ্ট কৰক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। চাওক, এই জুলাই মাহটোত আপোনালোকৰ বহুতখিনি পোষ্ট ওলাই আছে। বহুতো নিবনুৱা সমস্যাৰ সমাধান হ'ব এইটো মাহত। RRB ছিলেকশ্যন কণ্ট্ৰলাৰ ৰিকুৱাৰমেণ্ট 2026, ইয়াতে আপোনালোকৰ 119টা পোষ্ট আছে টোটেল। এইটো আপোনালোকৰ অনলাইন হ'ব এপ্লাইটো। কেনেকৈ ক'ত এপ্লাই কৰিব লাগে গোটেইখিনি সবিশেষ মই জনাই দিম। চাওক, ইয়াতে অৰ্গেনাইজেশ্যন ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ড, নেম অফ দ্য পোষ্ট ছেকশ্যন কালেক্টৰ, নেম অফ পোষ্ট 119টা আছে। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন, এজ লিমিট 20ৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। এপ্লিকেশ্যন ফিজ 250ৰ পৰা 500ৰ ভিতৰত, মানে 550 হ'ল জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটছৰ কাৰণে, আৰু MOBC, OBC, ST, SCৰ কাৰণে 250 টকা। আৰু ষ্টাৰ্ট হৈছে 15 জুলাইৰ পৰা, আজিৰ পৰা। গতিকে আৰু এইটো লাষ্ট ডেট হ'ব আপোনালোকৰ কিমান, 14 আগষ্ট। গতিকে আজিৰ পৰা এইটো আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে। অতি শীঘ্ৰে আপোনালোকে অনলাইন কৰি ল'ব। ইয়াতে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগে গোটেইখিনি জনাই দিম বাৰু। চাওক, ইয়াতে প্ৰথমতে আপোনালোকৰ দৰমহাটো জনাই দিছোঁ। ইয়াতে 35,000, ইয়াতে আপোনালোকৰ গ্ৰেড পে থাকিব। তাৰপিছত নেম অফ দ্য অৰ্গেনাইজেশ্যন ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ড, RRB। ঠিক আছে, কিবা অসুবিধা থাকিলে হেল্পলাইন কেণ্ডিডেট ইয়াতে আছে। আপোনালোকৰ মেইল কৰিব পাৰিব, নহ'লে ফোন নম্বৰ আছে, আপোনালোকে ফোনৰ কলৰ সহায়তো আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াতে সবিশেষ জানিবলৈ আপোনালোকে এইখিনি চাওক। তাৰপিছত আপোনালোকে চাওক, কোৱালিফিকেশ্যন কিমান লাগিব, গ্ৰেজুৱেশ্যন বুলি ক'লোঁ। ইয়াতে চাওক, ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ RRB ছেকশ্যন কালেক্টৰ ৰিকুৱাৰমেণ্ট। ইয়াতে এজ লিমিটটো দিয়া আছে 22ৰ পৰা 33 বছৰৰ ভিতৰত। আৰু ST, SC 5 ইয়াৰ্ছ। ইয়াতে এজ ৰিলেক্সেশ্যনৰ বাবে কৈছে এইটো। ST, SCৰ বাবে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ, PWBDৰ কাৰণে 10 বছৰ। গতিকে গোটেইখিনি দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেশ্যন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। বুজিছেনে? ইয়াতে চাওক, এইটো মেডিকেল ষ্টেণ্ডাৰ্ড, জেনেৰেল ফিটনেছ, ফিজিকেল ফিট ইন অল ৰেছপেক্টছ, গোটেইখিনি দিয়া আছে। গতিকে কিবা জানিব লগা থাকিলে অতি শীঘ্ৰে মোক কমেণ্ট ছেকশ্যনত জনাওক। আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে মোবাইলৰ পৰা এইটো এপ্লাই কৰিব পাৰিব। বুজিছেনে? গোটেইখিনি আজিকালি মোবাইলৰ পৰাই পাৰি, গতিকে একো অসুবিধা নাই। গোটেইখিনি আপোনালোকে জানিব পাৰিছে আশা কৰিছোঁ। আৰু কিবা সুধিব লগা থাকিলে মোক কমেণ্টত জনাই দিয়ক।